নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই শ্ৰীমতী ইন্দিকাময়ী নেওগে তোমালোক সকলোকে মোৰ অনলাইন পাঠদানলৈ সম্ভাষণ জনাইছোঁ। আজি মই তোমালোকক অসমীয়া ভাষাৰ ব্যঞ্জন বৰ্ণকেইটা সঠিক আৰু শুদ্ধভাৱে কিদৰে উচ্চাৰণ কৰি পাঠ কৰিব লাগে তাকে শিকাম। আশা কৰোঁ তোমালোকে মন দি মোৰ ভিডিঅ'টো চাবা আৰু শুনিবা আৰু মোৰ লগে লগে তোমালোকেও শুদ্ধকৈ অসমীয়া ব্যঞ্জন বৰ্ণকেইটা উচ্চাৰণ কৰিবলৈ শিকিবা। তেন্তে আহাচোন আজি আমাৰ পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰোঁ। অসমীয়া ভাষাত মুঠ 41টা ব্যঞ্জন বৰ্ণ আছে আৰু অসমীয়া ভাষাটো শুদ্ধকৈ ক'ব আৰু লিখিবলৈ হ'লে আমি স্বৰবৰ্ণৰ লগতে এই ব্যঞ্জন বৰ্ণকেইটাক খুব ভালকৈ খৰচি মাৰি শিকি ল'ব লাগিব। মই এই ব্যঞ্জন বৰ্ণকেইটা এফালৰ পৰা পাঠ কৰি যাম, তোমালোকেও মোৰ সৈতে শুদ্ধকৈ কৈ যাবা। ক, খ, গ, ঘ, ঙ। প্ৰথম চ, দ্বিতীয় চ, বৰ্গীয় জ, ঝ, ঞ। মূৰ্ধন্য ত, মূৰ্ধন্য থ, মূৰ্ধন্য দ, মূৰ্ধন্য ধ, মূৰ্ধন্য ন। দন্ত্য ত, দন্ত্য থ, দন্ত্য দ, দন্ত্য ধ, দন্ত্য ন। প, ফ, ব, ভ, ম। অন্ত্যেষ্টিয় জ, ৰ, ল, ৱ। তালব্য খ, মূৰ্ধন্য খ, দন্ত্য হ, হ। ক্ষ, দয়-ৰ, ধয়-ৰ, অন্তস্থ য়। হসন্ত, অনুস্বৰ, বিসৰ্গ, চন্দ্ৰবিন্দু। তেন্তে ছাত্ৰ ছাত্ৰীসকল আমি পুনৰ এবাৰ প্ৰথমৰ পৰা এই ব্যঞ্জন বৰ্ণকেইটা পঢ়ি যাওঁ আহাচোন। ক, খ, গ, ঘ, ঙ। প্ৰথম চ, দ্বিতীয় চ, বৰ্গীয় জ, ঝ, ঞ। মূৰ্ধন্য ত, মূৰ্ধন্য থ, মূৰ্ধন্য দ, মূৰ্ধন্য ধ, মূৰ্ধন্য ন। দন্ত্য ত, দন্ত্য থ, দন্ত্য দ, দন্ত্য ধ, দন্ত্য ন। প, ফ, ব, ভ, ম। অন্ত্যেষ্টিয় জ, ৰ, ল, ৱ। তালব্য খ, মূৰ্ধন্য খ, দন্ত্য হ, হ। ক্ষ, দয়-ৰ, ধয়-ৰ, অন্তস্থ য়। হসন্ত, অনুস্বৰ, বিসৰ্গ, চন্দ্ৰবিন্দু। তেন্তে ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে মন দি মোৰ ভিডিঅ'টো শুনিলা আৰু ইয়াৰ লগে লগে তোমালোকেও অসমীয়া ব্যঞ্জন বৰ্ণকেইটা শুদ্ধকৈ পঢ়িবলৈ শিকিবা। ধন্যবাদ।